কিন্তু ভূপেন্দাৰ সৃষ্টিক চিন্তাক আমি হৃদয়ত স্থাপন কৰি জাতীয় জীৱনক সমৃদ্ধ কৰি শক্তিশালীভাৱে আমি আগুৱাই নিবলৈ পণ ল'ব লাগিব আৰু ভূপেন্দা সদায় আমাৰ জাতীয় জীৱনৰ আত্মা হৈ ৰ'ব। অসমীয়া ভাষা হয়, অসমীয়া ভাষা ধ্ৰুপদী ভাষালৈ স্বীকৃতি হোৱা বিষয়টো অত্যন্ত আনন্দৰ বিষয়। এতিয়া এই বিষয়টোক আমি কাৰ্যকৰী কৰাটো অত্যন্ত প্ৰয়োজন। মানে আমাৰ অসমৰ মানুহৰ মনত প্ৰশ্ন আছিল যে ভাষাটো আমাৰ স্থায়ী ভাষা নহয় নেকি। কোনোবাই সেই প্ৰশ্ন আনিছিল, কাৰণ ৩৭টা বছৰ অসমীয়া ভাষাটো আই দিয়া ভাষাটো আমাৰ মুখত নাছিল। তাৰপিছত ভাষা আহিল, আমাৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাকে ধৰি আমাৰ ভাষাৰ কাণ্ডাৰীসকলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি সকলোৱে নেতৃত্ব ল'লে। হেমচন্দ্ৰ গোস্বামী জোনাকী যুগত নেতৃত্ব ল'লে। আমাৰ ভাষা বাচি গ'ল। ৬০ত ভাষা আন্দোলন হ'ল, ৭২ৰ মাধ্যম আন্দোলন হ'ল। কিন্তু মনত প্ৰশ্নবোৰ থাকি গ'ল। বহুতৰ মনত এটা প্ৰশ্ন আহি যায় যে ভাষাটো আমাৰ নিজৰ নহয় নেকি। কিন্তু ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পিছত এইটো কথাৰ প্ৰমাণ হ'ল যে আমাৰ অসমীয়া ভাষাটো ২০০০ বছৰ পুৰণি ভাষা, ২০০০ বছৰে প্ৰাচীন ভাষা। সেই কথাটো প্ৰতিষ্ঠা হৈ গ'ল। এতিয়া প্ৰতিষ্ঠা হোৱাৰ পিছত কৰণীয় কাম আছে। এই সম্পৰ্কত প্ৰয়োজনীয় বিধি ব্যৱস্থা যিবোৰ কৰিবলগীয়া আছে এইটো অসম চৰকাৰৰ দায়িত্ব। অসম চৰকাৰে সেই কামটো কৰিব লাগে। এতিয়া অসমত অসমীয়া ৰাজ্য ভাষা, বড়ো ভাষা ৮ম অনুসূচীলৈ স্বীকৃতিপ্ৰাপ্ত সহযোগী ৰাজ্য ভাষা আৰু ছাত্ৰ সন্থাই আমি বিচাৰোঁ যে ৰাজ্য ভাষা অসমীয়াৰ লগতে অসমত বড়ো ভাষা আৰু অসমৰ সকলো জনজাতি আৰু জনগোষ্ঠীয় ভাষাৰ বিকাশ হ'ব লাগে। কাৰণ সকলো জাতি জনগোষ্ঠীৰ ভাষা বিকাশ হ'লেহে সমগ্ৰ অসমৰ ভাষা সংস্কৃতি বৰঘৰ চহকী হ'ব, টনকিয়াল হ'ব, শক্তিশালী হ'ব। আৰু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি এটা বিষয়ত আগবাঢ়িবলৈ বিচাৰিছোঁ। আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া আৰু তেখেতসকলৰ লগত আমি কথা পাতিম। ভূপেন্দাৰ গীতৰ ১০০ গীত আমি বড়ো ভাষালৈ অনুবাদ কৰিব পাৰোঁ নেকি, সেই বিষয়ে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত কথা পাতিম আৰু কথা পাতি আমি আগবাঢ়িম। এই বিষয়ত বড়ো সাহিত্য সভা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো ভাষা সকলোৰে লগত দিহা পৰামৰ্শ কৰি আমি আগবাঢ়ি যোৱাৰ আমাৰ এটা সপোন আছে। এই বিষয়টো অতি অচিৰে আমি নিশা পাতি আমি আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিম। মানে ভূপেন হাজৰিকা স্মাৰক সমিতি আৰু বড়োলেণ্ড প্ৰাদেশীয় পৰিষদ BTR চৰকাৰৰ উদ্যোগত এই সংহতি দিৱসৰ আয়োজন কৰা হৈছে ৩ দিনীয়াকৈ। আৰু এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ কাৰণে ইয়াৰ উদ্যোক্তা সমিতি আৰু BTR চৰকাৰক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা ব্যতিক্ৰমী প্ৰচেষ্টা, ৩ দিনীয়া কাৰ্যসূচী। প্ৰথম দিনা নতুন প্ৰজন্মৰ মাজত প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা। দ্বিতীয় ভূপেন হাজৰিকাৰ সৃষ্টিকৰ্মৰ ওপৰত, তেখেতৰ চিন্তাৰ সৃষ্টিৰ ওপৰত দিনজোৰা এটা আলোচনা। আৰু কাইলৈ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি ইয়াত উন্মোচন কৰা হ'ব। আৰু এই প্ৰতিমূৰ্তি প্ৰস্তুত কৰাৰ কাৰণে BTR চৰকাৰৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই যি নেতৃত্ব লৈছে তাৰ বাবে আমি তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ প্ৰাণৰ হিয়াৰ আমঠু অসমৰ চিৰবৰণীয় ব্যক্তি ভাৰতৰত্ন ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি কোকৰাঝাৰ চহৰৰ মাজত প্ৰতিষ্ঠা কৰিবলৈ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই যি উদ্যোগ ল'লে তাৰ কাৰণে সমগ্ৰ অসমৰ জনসাধাৰণৰ হৈ তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভূপেন্দাই সকলো জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি জাতীয় জীৱনক আগুৱাই নিয়াৰ পথৰ সন্ধান দি গৈছে তেখেতৰ সৃষ্টি আৰু চিন্তাৰে। আৰু তাকে আমি এতিয়া হাতে কামে আগবঢ়াই নিয়াটো অত্যন্ত প্ৰয়োজন। আৰু সকলোৰে মাজত মিলন, সকলোৰে মাজত সদ্ভাৱ আৰু সম্প্ৰীতি, সমন্বয়, সংহতি কেনেকৈনো আগুৱাই নিব পাৰি তেখেতৰ শব্দ বাক্য সৃষ্টিৰে আমাক বাট দেখুৱাই থৈ গৈছে। আৰু সেই বাটেৰে আগুৱাই যাবলৈ এই 3 দিনীয়া কোকৰাঝাৰত এই প্ৰস্তুতি, এই প্ৰচেষ্টা। গতিকে মই ভাবোঁ যে এইটো কেৱল কোকৰাঝাৰৰ অনুষ্ঠান নহয়। এই 3 দিন যে কোকৰাঝাৰত এই সংহতিৰ বাবে প্ৰচেষ্টা লোৱা হৈছে, এইটো কেৱল কোকৰাঝাৰৰ অনুষ্ঠান নহয়, এইটো সমগ্ৰ অসমৰ বাবে এটা অনুকৰণীয় অনুষ্ঠান। সমগ্ৰ অসমৰ প্ৰত্যেকটো অঞ্চলত এনে চিন্তাৰে যদি আগবাঢ়িব পাৰি, কোকৰাঝাৰৰ এই চিন্তাটো যদি সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলত যদি আমি আগুৱাই নিব পাৰোঁ,
তেতিয়াহ'লে অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী সকলো সমন্বিতে সকলো খিলঞ্জীয়া মানুহক আমি একত্ৰিত কৰি জাতীয় জীৱনক সমৃদ্ধ কৰি আমি শক্তিশালীভাৱে আমি আগুৱাই নিবলৈ আমি সক্ষম হ'ব।